এইটো আপোনালোকে দেখা পাইছে ন গড়টো, এইটো শুই আছে গড়টো, ভালকৈ ওচৰত যাব নোৱাৰোঁ, ওচৰত পাৰ্মিশ্যন নাই যাবলৈ। তো যেখনি পাৰিছোঁ শুই আছে। দাদা বাবা দাদা আপোনাক ডিষ্টাৰ্ব নকৰোঁ আজি, নেক্সট টাইম মানে নিশ্চয় ডিষ্টাৰ্ব কৰিম। চ' বলক এতিয়া আগলৈ। নমস্কাৰ ইউটিউব প্ৰেমী ৰাইজ, আজি যোৱাকালি মই বৰপেটা গৈছিলোঁ, কিন্তু আপোনালোকে ভালকৈ এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ। চ' আপোনালোকক মই ক্ষমা বিচাৰিছোঁ, তাৰ কাৰণে আমি বহুত চৰি। আজি আপোনালোকক লৈ যাম মানাছলৈ। ভালকৈ কি দেখুৱাব পাৰোঁ কি দেখুৱাব নোৱাৰোঁ নাজানো, যেখিনি দেখুৱাব পাৰোঁ পাৰিলোঁ আৰু। চ' এটা ষ্টে টিউন। আহি পালোঁ ফাতেমা চাহ বাগান। সুন্দৰ মহোমোহা ঠাই, সেউজীয়া পৰিৱেশ, অকল সেউজীয়া দেখিছে নিশ্চয়। আপোনালোকক অলপ ভালকৈ বেক কেমেৰাই দেখুৱাই আছোঁ, চাই ল'ব। ত' ষ্টে টিউন। সকলোফালে অকল সেউজীয়া মনোমোহা পৰিৱেশ, চালে চাই থাকিব মন যায়। এইখন বাগানখনৰ নাম হৈছে ফাতেমা চাহ বাগান। आप आगे देखो, मैं आगे जाता हूँ, आगे बढ़ते हैं, देखते हैं क्या होता है क्या नहीं होता है। तो चलो चलिए फिर मेरे साथ, तो स्टे ट्यून। আহি দেখাবলৈ এটা ময়ূৰ চৰাই আপোনালোকক দেখুৱাব পাই সুখী হৈছোঁ মই। আপোনালোকে দেখিছে এইটো। এতিয়া আগলৈ বলক। ফাইনেলি আহি পালোঁ মানাছ পিকনিক স্পটলৈ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই। এইখন হৈছে পিকনিক স্পটখন, আপোনালোকে আহিলে আহিব পাৰে ইয়াত। এইখন হৈছে পিকনিক স্পটখন, বহুত দূৰলৈকে আছে। হয় আহি কোনখিনি খানা পাৰ্টি কৰে, আহি পাৰ্টি কৰিব পাৰে ইয়াত। এতিয়া আপোনাক ভালকৈ এক্সপ্ল'ৰ কৰি আছোঁ, ষ্টে টিউন।
ভিডিঅ'টো কেনেকুৱা পালে নাজানো, বেছি ভালকৈ দেখুৱাব নোৱাৰিলোঁ, তথাপিও যিখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। চ' ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ডোণ্ট ফৰগেট টু প্ৰেছ দ্য বেল আইকন। চ' এইখিনিয়ে, মিলতে हैं अगले वीडियो पे। सो लेट्स गो।